নমস্কাৰ আজি আমি গৈ আছো ছাৰজনৰ ঘৰলে কাৰণ ছাৰৰ দেউতা ঢুকালে আৰু আজি তেখেতৰ আদ্য শ্ৰাদ্ধ পাতিছিল সেইবাবে আৰু এফালে এয়া তেখেত আছিলে আমি গৈ মেলি বাহিৰতে অলপ টাইম ৰখিলো তাৰ পিছত আমাক চাহ খাব মাতিলে চিম্পি বা বৰখা বা দীপালি বা দিয়া মই আমি পাঁচজনীয়ে গৈছিলো এনেই যোৱা নাই বাৰু অকণমান হেল্প কৰি দিবৰ কাৰণে গৈছিলো আমি যিহেতু আমাক ইনভাইট কৰিছিলে যিহেতু তেখেতৰ ছোৱালী নাছিলে এইফালে বৰখা বা দেখিছেনে মিঠাই খাই আছে কেনেকৈ আৰু এইফালে ভকতসকলে নাম লৈ আছে মই বহুত বেছি ভাল পাওঁ এনেকৈ নাম লৈ থাকিলে শুনি পেলাই আৰু এইফালে অলপ দেৰি পাছতে আমি বোলো কিবা এটা খাবলৈ যাওঁ যিহেতু খোৱাৰ ব্যৱস্থা কৰিছে একেবাৰে ছেকেণ্ড ফ্ল'ৰত তালৈকে গৈ আছোঁ এতিয়া ভৰি বিষাই গৈছে জানেনে ৰাইজ হ'লেও আহিছোঁ আৰু যিহেতু খোৱাটো মেইন হয়নে নহয় আৰু এইফালে খাবৰ কাৰণে পাই গ'লোহি আৰু এয়া আমাক এতিয়া দিছে পুৰি চব্জি মিঠাই ঢেৰ কিবাকিবি বস্তু দিছে একদম পেট ভৰি গ'ল খাই পেলাই জন্ম বিবাহ মৃত্যু কাৰ কেতিয়া আহে কোনেও ক'ব নোৱাৰে ন সেইকাৰণে আছোঁ যেতিয়া চবে ভালকৈ খাব লাগে থাকিব লাগে মিলিজুলি থাকিব লাগে হিংসা কৰিব নালাগে সেয়া আমি খাই মেলি আহি দেখোঁ যে এইফালে গায়ন বজাই আছে আপোনালোকে চাই ভাল পায়নে মই বহুত বেছি ভাল পাওঁ এইবোৰ চাই পেলাই আৰু এইফালে আমি এনেই ভিতৰতে প্ৰসাদ বিলাইছিলে প্ৰসাদ খাই আছিলোঁ কথা পাতি পেলাই আৰু এইফালে চাওকচোন আমাৰ ৰাইজে একদম আমন জীৱনকৈ বহি আছে বোলে ভাগৰ লাগিছে তেখেতলোকৰ লগতে ময়ো বহি আছোঁ তাকে অলপ দেৰি পাছতে আকৌ ভাত খাবলৈ আহিলোঁ যিহেতু পেট ভৰিয়ে আছে অলপ আগত পুৰি চব্জি খাই গ'লোঁ সেইটো কাৰণে হ'লেও খাই আহিলোঁ আৰু ভাতটো খাই মেলি চবকে বাই দিলোঁ আৰু ওলাই দিলোঁ আমি এইফালে আমাক বাইদেৱে এইফালে প্ৰসাদ দি পঠাইছে বহুত মৰমত ছাৰ আৰু বাইদেউ বহুত বেছি ভাল লাগিলে সকলোকে লগ পাই বহুত বেছি ভাল লাগিলে আৰু এইফালে আমি এতিয়া টমটমত গৈ আছোঁ জেগা যোৰা নাই দিয়াক মোক ওচৰতে বহাই লৈছোঁ আৰু আজিলৈ ইমানেই আছিল বাই